এই পাছফালে যে ঘৰখন দেখা পাইছে নিশ্চয় ঘৰ নিচিনা লগা নাই হয় নাই কাৰণ কেইমাহমানৰ আগত বতাহ ধুমুহা দিছিল তেতিয়া গোটেই ঘৰখনে ভাঙি পৰিলে আৰু এয়া হৈছে ককাৰ আচলতে প্ৰেছাৰ ষ্ট্ৰক হৈছিল প্ৰেছাৰ ষ্ট্ৰক হোৱাৰ পাছৰ পৰা তেওঁ কাম কৰিব নোৱাৰা হৈ গ'ল এতিয়া 1.5 বছৰমান হ'ল এনেকৈ বিছনাতে পৰি আছে ৰিপৰ্ট তেওঁলোকৰ ওচৰত আছে কিন্তু ৰিপৰ্ট দেখুৱাবলৈ আনকি তেওঁলোকৰ ওচৰত উপায় নাই কাৰণ নিব যিহেতু নোৱাৰে যিহেতু ডক্টৰৰ ওচৰলৈ লৈ যাব নোৱাৰে সেইকাৰণে মই আমাৰ ডক্টৰ কাৰণ গগৈ তেওঁক ৰিকুৱেষ্ট কৰিলোঁ আহিবলৈ এতিয়া তেওঁ আহিছে তেখেতৰ ৰিপৰ্টৰ মতে স্কিমিক ষ্ট্ৰক বুলি লিখিছে এটা চাইড হেমিপ্লেজিক হৈ গ'ল হেমিপ্লেজিক গ্লিয়েড বুলি কয় এইটো অকলে লেফ্ট চাইডটো তেখেতৰ উইকনেছ আছে মাছল পাৱাৰটো অলপ কমি আছে ইমান এটা ডাউন হোৱা নাই পেচেণ্টজন ঠিক আছে এতিয়া ৰিকভাৰী হোৱাৰ বহুত চান্সেছ আছে এয়া হৈছে আইতাৰ আৰু ককাৰ ছোৱালী এতিয়া তাই নিজৰ ঘৰখন চলাবলগীয়া হৈছে আৰু চলাইও আছে য'ত হাজিৰা কৰোঁ আৰু ধান দিয়া দিনত ধান দাওঁ ৰোৱা হাজিৰা কৰিলে হাজিৰা 150 টকাহে পাওঁ 150 টকাত ক'ত ঘৰ চলিবনো মই সেইকাৰণে প্ৰায় ধৰক পাৰিলে ঘৰ বনাই দিওঁ বা বিছনা চিছনা সেইকাৰণে দিওঁ কাৰণ ডনেশ্যনৰ পইচা দি মানুহে গোটেই জীৱন চলিব নোৱাৰে লাইভলিহুডৰ কাৰণে যদি কিবা এটা কৰিব পাৰোঁ উপায় আছে যদি আমি ধৰা দোকান এখনকে ঠিক কৰি দিওঁ তোমাৰ কাৰণে পাৰিবা নাই দোকান দিলে চলাব পাৰিবা এতিয়া ভাবিছোঁ দোকানৰ পৰা মানে অপশ্যনছ খুলিছোঁ নিজৰ কাৰণে বাকী আপোনালোকৰ কিবা যদি আইডিয়া আছে যে এইটো কৰাব পাৰা বা এইটো আইডিয়া দিব পাৰে তেতিয়াহ'লে মোক জনাব বহুত দিগদাৰী আছিল কি ক'ম আৰু তোমাৰ আগত তুমি কিবা এটা সহায় কৰিব পাৰা কৰি দিবা আৰু